হেল্ল' গাইছ ভিডিঅ'টো কেনেকুৱা হ'ব কি হ'ব চ' সকলোৱে গম পাইছে চাগে চ' নতুন এটা ভিডিঅ'টো আপোনালোকৰ লগত আকৌ আহিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিব এটা সপোনটো পূৰ কৰিবলৈ আহিছোঁ আহিছোঁ মানে পাৰ্চেল এটা আহিছে আনিবলৈ যাওঁ পাৰ্চেলটো কি আছে সেইটো জানিছে সকলোৱে সেই পাৰ্চেলটো পিক আপ কৰিলোঁ চ' এতিয়া ৰুমলৈ যাওঁ লগৰকেইটাৰ লগতে ৰুম যাম এতিয়া চ' ৰুমত গৈ আনবক্সিং কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা ধামাকা হ'বলৈ গৈ আছে ফাইনেলি আইফোনটো ল'ম বুলি ভাবি আছোঁ লৈ ল'লোঁ আৰু কিন্তু যিটো আইফোন চলাই আছোঁ সেইটো বৰ্তমান বিক্ৰী কৰিম যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰা তো বহুত আশা আছিলে এটা মানে আৰু বেলেগ একো ওপৰ চলোৱা এতিয়া আনিলোগৈ আৰু আজি চ' আনবক্সিং ৰুমত কৰিমগৈ তো ৰুমলৈ আহি আছোঁ সৰু সুৰা ৰাস্তাৰ মাজে মাজে আনবক্সিং কৰিব লাগি আছে একদম মানে কিবা মনটো ভাল লাগি আছে আৰু তো ৰুমত গৈ আনবক্সিং কৰিম মন্দিৰৰ ওচৰত পাইছোঁহি আৰু মন্দিৰৰ ওচৰতে মোৰতো দুৱাই যাওঁ যাতে আকৌ নেক্সট ইয়াতকৈ অলপ দামী এটা ল'ব পাৰোঁ তাকে চিন্তা কৰি যাওঁ আৰু ভগৱানৰ ওচৰতে ফাইনেলি আনবক্সিং কৰিলোঁ কাৰণ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ইমানো মই ডাঙৰ ইউটিউবাৰ পৰা নহয় যে চবৰ মানুহৰ আগত আনবক্সিং কৰাৰ সময়ত ভিডিঅ' কৰিম লাজ লাগে আৰু সেইকাৰণে এনেকৈ আৰু আনবক্সিং কৰাৰ পিছত ভিডিঅ' দেখাই আহিছোঁ কেনেকুৱা লাগিছে ক'ব লৈ লৈছোঁ আৰু চবৰে আশীৰ্বাদতে তো ইয়াৰ কেমেৰা কোৱালিটি আৰু প্ৰচেছৰ মানে বহুত ফেচিলিটি ইয়াত আছে আৰু চ' সেইকাৰণে ল'লোঁ আৰু ইয়াৰ বেলেগ এণ্ড্ৰইড মোবাইলৰ নিচিনাকৈ বেটেৰী কোৱালিটি ইমান খাচ নহয় বাৰু কিয় ইয়াৰ বেটেৰী বহুত কম কিন্তু হ'লেও এণ্ড্ৰইডৰ যদিও 3000 mAh বেটেৰী ইয়াৰ 2000 হওক বহুত বহুত বুলি ক'ব পাৰি মানে আৰু ইয়াৰ ফেচিলিটি বহুত ফাংচন বহুত লগত 3টা কভাৰ আহিছে এটা লগাই ল'লোঁ আৰু বাকী টেম্পাৰখন লগাব লাগিব টেম্পাৰখন লগত যিখন আহিছে ইমান খাচ টেম্পাৰ নহয় বাৰু তো এয়াই আৰু